নমস্কাৰ বন্ধুসকল, এই গছজোপা হৈছে আমাৰ যিডাল নাৰ্চাৰীত লাগি আছে গছজোপা, আৰু এই গছজোপাৰ বয়স হৈছে 2 বছৰ। আৰু এই গছজোপাত এটা ফল লাগি আছে। এই ফলটোৰ নাম আপোনালোকে ক'ব পাৰিব নেকি বাৰু? যদি ক'ব পাৰে কমেণ্টত এবাৰ জনাব। আৰু বহুত কেইজন আমাৰ আছে কাষ্টমাৰ, তেওঁলোকে ভাল খেতি কৰি আছে, তেওঁলোকেও ক'ব পাৰিব। আৰু যিসকলে নাজানে বা নতুনকৈ দেখা পাইছে সেইসকলৰ কাৰণে মই জনাব বিচাৰিছোঁ, এই ফলটো হৈছে ৱাটাৰ আপেল, বা আমি ৰ'জ এপল বুলিও কওঁ, বা গোলাপ জামুন বুলিও কওঁ, বা সেনেকুৱা কিছুমান লোকেল নামো আছে। আৰু এই ফলটো ইয়াৰ বহুত উপকাৰিতাও আছে, আৰু লগত মাৰ্কেটো এখন আছে। মাৰ্কেট কমাৰ্চিয়েলি ইয়াৰ যথেষ্ট চাহিদাও আছে। আৰু ইয়াৰ টেষ্টটো আপোনাৰ মই এবাৰ দেখাব বিচাৰিছোঁ। এইটো হয় ভিতৰৰ ফালে, আৰু টেষ্টৰ ফালৰ পৰা ইয়াৰ মিঠাটো আছে, তাৰ লগতে হেল্ডি হয় বস্তুটো। আৰু ইয়াৰ কিছু উপকাৰিতা আছে। বিশেষকৈ আমি ডায়েবেটিছ বেমাৰৰ যিটো ছুগাৰ কণ্ট্ৰল ৰাখিব লাগে, সেই ছুগাৰ কণ্ট্ৰল ৰখাৰ এই কেপাচিটি আছে এই ফলটোৰ। আৰু মই চাইছিলোঁ মাজতে অলপ ষ্টাডি কৰি, এই বস্তুটোৰ কেঞ্চাৰ ৰোগৰ বাবে যিটো প্ৰিভেনশ্যন লাগে, এইটো খালে কেঞ্চাৰ ৰোগ ভাল নহয়, কিন্তু যিটো প্ৰিভেনশ্যন, সেই প্ৰিভেনশ্যনটো এই ফলটোত থাকে বুলি কয়। আৰু এই ফলটোত ডিহাইড্ৰেশ্যন বা সেইবিলাকৰ মানে হ'লে খাব পাৰি। মানে ৱাটাৰটো বহুত বেছি থাকে, ৱাটাৰ লেভেলটো, সেইকাৰণে পূৰা মানে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে। আৰু তাৰ লগতে ই চকুৰ কাৰণে উপকাৰী। আৰু আমাৰ যিটো পিম্পল থাকে, পিম্পলৰ কাৰণেও এই ফলটো উপকাৰী বুলি মই জানিব পাৰিছিলোঁ এই ইউটিউবত আৰু গুগলত মই চাইছিলোঁ চাৰ্চ কৰি। তাৰ উপৰিও ইয়াৰ হেল্থ বেনিফিট যথেষ্ট আছে। এতিয়া কথা হ'ল, এই গছজোপাৰ পুলি বুলি ক'লে আমাৰ নাৰ্চাৰীসমূহত আপোনালোকে এই গছজোপাৰ পুলি পাব। এই পুলিটো আপোনাৰ গুটিৰ পৰা হোৱা পুলি পাব, আৰু লগতে আপোনাৰ এই এয়াৰ লেয়াৰিং, মানে আপোনাৰ যিটো উদি বান্ধা বুলি কয় আমি, সেই উদি হিচাপত পুলিটো পাব। আৰু ইয়াৰে গ্ৰেফটিং সাধাৰণতে আমি গ্ৰেফটিং পুলি কৰা নাযায়, কাৰণ ইয়াৰ যিটো উদি হয়, উদিত মানে যিটো আমি কলম বুলি কওঁ, কলম বা উদি, বা কেলকাতাৰ ফালে এইটো গুটি বুলি কয়, সেই গুটি যিটো হয়, মানে আমাৰ গুটি নহয়, গুটি মানে হৈছে উদি। আৰু সেই হেৰিটোৰ শিপাটো ষ্ট্ৰং হয়, সেইকাৰণে ইয়াক গ্ৰেফটিং কৰা নাযায় জেনেৰেলি। আৰু ইয়াৰ পুলিবিলাক আমাৰ নাৰ্চাৰীত পায়। দামবিলাক ধৰক মোটামুটি 100ৰ পৰা 200 মানৰ ভিতৰত, এই চাইজ অনুযায়ী হয়। আৰু হ'লচেল দাম হ'লে অকণমান আৰু কমি যায় দামবিলাক। আৰু ইয়াৰ কিবা জানিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আমি যিমান পাৰি চেষ্টা কৰিম আপোনালোকক জনাবলৈ। এই গছজোপা এবাৰ ওচৰৰ পৰা অকণমান দেখাই দিবলৈ জনালোঁ। এই গছজোপাত 2 বছৰ হিচাপে এই ফল যথেষ্ট ফল হৈছে। এই আপোনালোকে চাব পাৰে, ইয়াৰ তলৰ ফালৰ পৰা এই ৰেড কালাৰটো আহিব ধৰিছে। এইটো থাই ভেৰাইটিৰ ৱাটাৰ আপেল হয়। আৰু ইয়াৰ ভিডিঅ'টোত এবাৰ দেখাব পাৰিব। এইফালে লাগি আছে, সুন্দৰকৈ লাগি আছে। আৰু ইয়াৰ ৰোৱাৰ পদ্ধতি কিছুমান আছে। ৰোৱাৰ পদ্ধতিটো হৈছে, আমি প্ৰথমতে যেতিয়া পুলিটো ৰোপণ কৰিছিলোঁ, তেতিয়া প্ৰায় 2 ফুট মান বহল কৰি গাঁত এটা খান্দিছিলোঁ, আৰু 2 ফুটমান দ কৰি তাতে আমি শুকান গোবৰ, পচন সাৰ, লগতে বনমিল, কেঁচু সাৰ এইবিলাক দি গাঁতটো সম্পূৰ্ণকৈ পুতি দিছিলোঁ। আৰু তাৰ ওপৰত অকণমান ওখ কৰি আমি পুলিটো ৰুই দিছিলোঁ। সেই ৰুই দিয়াৰ পৰা পুলিটো এতিয়া বয়স হৈছে 2 বছৰ, আৰু এই 2 বছৰত সুন্দৰ ফল দিবলৈ আৰম্ভ কৰিছে। আৰু পুলিটো যেতিয়া ৰুইছিলোঁ অকণমান মেচিউৰ্ড পুলি আছিল, অলপমান ডাঙৰ পুলি আছিল, সেইকাৰণে 2 বছৰতে সুন্দৰ ফল দিবলৈ আৰম্ভ কৰিছে। যোৱা বছৰো ফল দিছিলে, কিন্তু যোৱা বছৰ ইমান ধুনীয়া হোৱা নাছিলে। এইবাৰ কিন্তু ভাল হৈছে, আৰু ইয়াৰ ফল যথেষ্ট ডাঙৰো হৈছে। ইয়াৰ প্ৰায় মোৰ আঙুলিটোৰ মানে হৈছে এই ফলটো হিচাপ কৰি চাব পাৰিব। আৰু ইয়াৰ তলৰ ফালে অকণমান ৰঙা হৈছে। মই মাজতে ভিডিঅ'ত দেখাইছিলোঁ, এইটো ছিঙি দেখাইছিলোঁ। আৰু ইয়াৰ টেষ্টৰ ফালৰ পৰাও ই যথেষ্ট ভাল হয়, বস্তুটো টেষ্টি হয় আৰু হেল্ডি হয়। গতিকে এই ৱাটাৰ আপেলৰ বিষয়ে কিবা যদি বিশেষ জানিব লগা থাকে, আপোনালোকে আমাৰ নাৰ্চাৰীত আহিব পাৰে। আমাৰ 2খন নাৰ্চাৰী আছে। এইখন হৈছে আমাৰ ডেম'নেট, ইয়াতে মূল আমাৰ মাডাৰ প্লেণ্ট ইউনিটখিনি আছে, আৰু ইয়াতে আমাৰ গোটেই কালেকশ্যনবিলাক বেছিকৈ আছে। আৰু আমাৰ এখন নাৰ্চাৰী আছে বৰদলগুৰিত, NH-15 যিটো হাইৱে হয়, চিপাঝাৰ নাপাওঁতে আমাৰ বৰদলগুৰি পাৰ হয়, এইখিনিতে এখন নাৰ্চাৰী আছে। তাতেও আমাৰ ইয়াৰ পুলিসমূহ পোৱা যায়। গতিকে আপোনালোকে আমাৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপুনি ছেভ কৰি ৰাখিব বা ছাবস্ক্ৰাইব কৰি দিব, আৰু আমি যিমান পাৰোঁ আপডেটসমূহ দিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।